তো হেল্ল' ফ্ৰেণ্ডছ, কেনেকুৱা খবৰ? মোৰো ভালে আৰু জানকি ভাল নাই, ভগৱানে মংগল কৰক আৰু কুশলে ৰাখক। তো আজি মই ভিডিঅ'টো বাৰীৰ পৰা আৰম্ভ কৰি দিছোঁ, যিহেতু এইখিনি এবাৰ দেখাইছিলোঁ আপোনালোকক ভিডিঅ'ত। মই সৰিয়হ আৰু লাই শাক গুটি লগাইছিলোঁ। তো আলু আছিলে মাজে মাজে। তো এইফালে চাওক সৰিয়হ গুটি, সৰিয়হ নহয় লাই শাকৰ গুটি। তো এইফালে এতিয়া গুটি কাটিব লাগিব। তো নেক্সট বাৰ আপোনালোকে সিঁচিব পাৰিব আকৌ। তো ফাইনেলি গাইছ, মানে এইফালে মই কবি লগোৱা আছিলে, যিহেতু কবিখিনি পূৰা বাঁহ গছে খতম কৰি দিলে। তো কবি কাটিব আপোনালোকক দেখুৱাই নহ'ল। মই আগতে কবিখিনি একবাৰ দেখাইছিলোঁ, পানী ভৰা টাইমত দেখাইছিলোঁ আৰু কিবা হেৰি কৰা টাইমত দেখাইছিলোঁ। ভিডিঅ'টো নাই চোৱা যদি আপোনালোকে ইউটিউবত ৰাজভাই চাৰ্চ কৰি কিনে চাই ল'ব পাৰিব। তো আৰু এইফালে চাওক কবিখিনি বেছি ডাঙৰ ডাঙৰ নহ'ল, যিহেতু এইফালে ওচৰত বাঁহ গছ আছিলে, কিবা কিবি আছিলে। তো এইফালেও আছিলে 4জোপা বাঁহ গছ। তো সেইকাৰণে বাঁহ গছৰ তলত যিকোনো বস্তু লগালে মানে তো সেইকাৰণে ডাঙৰ নহয়। তো এতিয়া বাঁহ গছ কেইজোপা পূৰা উঘালি পৰি গ'ল। 4জোপা বাঁহ গছ লোকচান হৈ গ'ল। বাঁহ গছটো লোকচান হ'লেই। তো এইফালে কবিখিনি পূৰা ঢাকি দিলে গাইছ। তো এতিয়া এয়া কাটি ল'ম ইয়াৰ পৰা অলপ চলপ বিকিবৰ কাৰণে। তো কাটি লওঁ, আপোনালোকে চাই থাকক। তো ভিডিঅ'টো কেনেকুৱা ভাল লাগিলে কমেণ্ট কৰি লাইক কৰি জনাই দিব দেই। চাব পাৰে পূৰা কবি তলত সোমাই গ'ল, আধা আধি কবি সোমাই আছে তলত। পূৰা বাঁহ গছত জুপি পেলালে। তো সেইখিনিতো কাটিব নোৱাৰিম, যিকেইটা ওলাই আছে বাহিৰত সেইকেইটাকে কাটি মেলি বিকোংগৈ আৰু দোকানত। কাঞ্চি বাইদেউ আহি গ'ল মোনা লৈ কিনে। পূৰা লোকচান হৈ গ'ল ফ্ৰেণ্ডছ। তো ফ্ৰেণ্ডছ কাটি হৈ গ'ল, এতিয়া গৈ থাকোঁ। এইফালে চাই দিয়া কৰিবা লাষ্ট কৰোঁ তাৰমানে হৈ গ'ল, বাই, গৈ থাকোঁ। তো ফাইনেলি গাইছ মই আহি ঘৰত পাই গ'লোহি। তো ঘৰত আহি কিনে দেখিলোঁ এইফালে চাহ বাকি থৈছোঁ। তো চাহ খাই লওঁ। তো এইফালে মাক চাওকচোন, মায়ে কেনেকৈ বহি আছে পূৰা আলহী বিলহীকৈ। তো এইফালে চবেই বহি মেলি চাহ খাই আছোঁ গাইছ। তো ময়ো বহি চাই মেলি বহি গ'লোঁ। তো এইফালে আমাৰ ব্ৰইলাৰ। তো এইফালে বহি ল'লোঁ গাইছ দৰ্জামুখতে। ময়ো ওলালোঁ যাবৰ কাৰণে ঘৰলৈ। তো এতিয়া গৈ থাকোঁ ঘৰলৈ, মানে দোকানলৈ ঘৰলৈ আহিছিলোঁ। তো এতিয়া দোকানলৈ যাওঁ। দোকানটো আছে 1 কিলোমিটাৰমান দূৰত। চলাবলৈ দিগদাৰ হয় আমাৰ মাটি ৰাস্তাত। ঘৰৰ পৰা আহি আছোঁ এতিয়া। দোকানত পাই গ'লে কবিখিনি উলিয়াই দিছোঁ এতিয়া বিকিবৰ কাৰণে। ফাইনেলি আধা উলিয়াই দিলোঁ। তো আধাটো মোনাতে থৈ দিছোঁ। তো বেছিকৈ উলিয়াই দিলোঁ, বিকি নহ'ব। মানে এইটো বিকি লওঁ, তাৰপৰা এইটো উলিয়াম। তো বাই, আজিলৈ ইমানে, বাই বাই। তো ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি লাইক কৰি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু শ্বেয়াৰ কৰি দিব। তো আজিলৈ বাই বাই।